অলৰাইট হেল্ল' নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল যে আছামলৈ মই ভালে আছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে এইকেইদিন অলপ বিজি আছিলোঁ সেইকাৰণে ব্লগ দিব পৰা নাছিলোঁ তো মই ভাবিছিলোঁ সপ্তাহত দুটাকৈ ব্লগ দিম যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক দুটা কি অলপ বেছিকৈ দিব চেষ্টা কৰিম আপোনালোকে সৌন্দৰ্যবিলাক উপভোগ কৰক মই দেখুৱাই যাম তো এইটো মোৰ ফ্ৰেণ্ড হয় হাই আপোনালোকে আগত ব্লগ দেখা নাই চাগে আৰু দুজনমান ফ্ৰেণ্ড আহি আছে সিহঁতৰ লগত আজি অলপ এক্সপ্ল'ৰ কৰিম তো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ওচৰতে হয় আৰু কেইজনমানে ৰিকুৱেষ্ট কৰিছিল যে এটা সৰুকৈ এটা ব্লগ বনা তো আজি আহিলোঁ বনাব আৰু ওচৰতে হয় সেইকাৰণে ভাবিলোঁ এটা সৰুকৈ ব্লগ দিওঁ ওচৰৰে ইমান এটা ঐতিহাসিক বস্তু এটা নেদেখুৱালে আপোনালোকৰো ভাল নালাগিব চাগে সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ তো আজি চাই থাকিব ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য আহি বহুত ভাগৰ লাগিল ঘামি গৈছোঁ ওলোৱা অলপ দেৰি হৈ গ'ল পানী পৰাৰ কাৰণে অলপ ৰখিবলগীয়া হৈছে যেতিয়া ব্লগ বনাব আপোনালোকেতো চাই থাকে তো গমেই পায় যেতিয়া মই ব্লগ বনাবলৈ ট্ৰাই কৰোঁ তেতিয়াই পানী বৰষুণে কি সংকেত দিয়ে তো চাই থাকক আৰু আপোনালোকক ভাল ভাল ঐতিহাসিক বস্তু মই দেখুৱাই থাকিম ভিডিঅ'টো অলপ নোচোৱাৰ আগতে অলপ শ্বেয়াৰ কৰি দিব যাতে বেলেগে অলপ চলপ দেখা পায় অলৰাইট গাইজ জোতাযোৰ এতিয়া খুলিম আৰু ভিতৰত সোমাই আপোনালোকক ভিতৰৰ সৌন্দৰ্যবিলাক দেখুৱাম মোৰ আজি কিবা ইমান কথা ক'ব ইমান মন যোৱা নাই সেইকাৰণে মাতটো অলপ ডাউনত চলি আছে বৰ্তমান চাই থাকক ভাল ভাল ভিডিঅ' বনাই থাকিম আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তো এতিয়া লেটছ গ' ভিতৰত সোমাওঁ পূজা কৰিবৰ কাৰণে ৰখি আছে তো এতিয়া পূজা কৰি মাতি আছে পূজা কৰি কিনে আপোনালোকক আৰু ভাল ভাল ঠাই দেখুৱাম অলপ সেৱা অৰ্চনা কৰিলোঁ যাতে সকলো আশা আৰু লগতে ইউটিউব চেনেলটো আশা ইউটিউব চেনেলটো যাতে পূৰণ হয় আৰু বহুত আশা আছে ভগৱানে জানে আশা পূৰণ কৰে নে নাই তো এইপিনে এটা পাৰ্ক আছে পাৰ্কটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো এইখনে পাৰ্ক বৰ্তমান কৰোণা মহামাৰীৰ কাৰণে আপোনালোকক ভিতৰত সোমোৱাই দেখুৱাব নোৱাৰিম কেতিয়াবা নেক্সট টাইম আহিলে দেখুৱাম বাৰু এতিয়া আপোনালোকে বাহিৰৰ পৰাই চাওক তো আপোনালোকে দেখিব পাৰিছে কি ধুনীয়া সৌন্দৰ্য আৰু বহুত কষ্ট কৰি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে অলপ দেখিছে কিমান কষ্ট হৈছে তো অলপ কষ্টৰ ফলবিলাক আপোনালোকে দিয়ক আৰু মোৰ চেনেলটো অলপ শ্বেয়াৰ কৰি দিব চাই থাকক কি ধুনীয়া সৌন্দৰ্য মাথা ঘূৰাই গৈছে তো এয়া আপোনালোকে দেখিব পাৰিছে এইটোৱে সূৰ্য পাহাৰৰ সূৰ্য মেইন মন্দিৰ তো এতিয়ালৈকে আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে যেতিয়া কনষ্ট্ৰাকশ্যনটো শেষ হয় তেতিয়া আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ধুনীয়া ধুনীয়া ঠাই আপোনালোকে উপভোগ কৰি থাকক মই দেখুৱাই থাকিম আৰু আছে বহুত ঠাই তো এইটো ধুনীয়া পুখুৰী আপোনালোকে দেখিব পাৰিছে আপোনালোকে যদি এই পুখুৰীত আহে তেতিয়াহ'লে গা পা ধুই যাব পাৰে আৰু ধুনীয়াকৈ পূজা কৰিব পাৰে তো
গামোচা এখন লৈ আহিব যাতে গা ধুব পাৰে। এইটো চাওক, বাহ কি ধুনীয়া সৌন্দৰ্য, বাবাৰে। তো এইটো আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে এটা ধুনীয়া বান্দৰ কেনেকুৱাকৈ গৈ আছে। বেৰৰ সেইপিনে গৌশালা এটা বনাইছে, মানে বিভিন্ন ধৰণৰ গৰু ইয়াতে পোৱা যায় আৰু সেই গৰুবিলাকৰ ইয়াতে সংৰক্ষণ কৰি থৈ দিয়া হৈছে এতিয়া। তো চৰকাৰে ভাল পদক্ষেপ লৈছে, বহুত বহুত ধন্যবাদ জনাইছোঁ। এইটো দেখিছে বহুতে, এই কাছুটোৰ বিষয়ে বহুতে চাগে দেখুওৱা নাই, কিন্তু মোৰ ব্লগত আপোনালোকে এনেকুৱা খাটাৰা কাছু দেখাব পাব। আৰু অনাগত দিনত আপোনালোকক ইয়াতকৈ ভাল ভাল ডাঙৰ ডাঙৰ কাছু দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ৰিয়েলিটিত যেনেকুৱা কাছু হয় তেনেকুৱাই ছেম টু ছেম বনাইছে ইয়াতে। তো এইটো চাওক, এনেকুৱা ধুনীয়া কাছু, মজেদাৰ কাছু। সেইটো মানে সন্মুখত মানে এইটো মাথা আছে, এইটো দেখিব পাৰিছে আপোনালোকে, প্ৰত্যক্ষ কৰিব পাৰিছে কি খাটাৰা মাথা। আৰু এইটো মাথা কাছু, আৰু কি ধুনীয়া কাছু। এই চাওক সোণালী সেউজীয়া সৌন্দৰ্য। আৰু লাহে 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 আন্ধাৰ হৈ যাই আছে, আৰু জীৱনত আন্ধাৰ হোৱাটো বহুত দৰকাৰী হয়। তাৰমানে পোহৰ হ'বৰ কাৰণে আন্ধাৰ হ'ব লাগে, ধ্বংস হ'লে সৃষ্টি হয়। তো ইন লোকৰ চে মিলিয়ে এইটো হ'ল সুৰজ। সাগৰ ভাই চেনেলটো সকলোৱে ছাপোৰ্ট কৰক, আৰু যাতে তেওঁ বহুত আগবাঢ়ি যাব পাৰে আমাৰ ইউটিউবৰ প্লেটফৰ্মত। সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো ধন্যবাদ জনাইছোঁ আমাৰ সুৰজ ভাইক। আৰু মনজিত ভাই কিবা এটা কৈ দিয়ক। সাগৰ ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, আৰু মইতো কৰিয়ে থৈ দিছোঁ। অঁ, এইখিনি যেন আগুৱাই যাব পাৰে। ধন্যবাদ 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 এই মজা, ধন্যবাদ। হেল্ল' গাইজ, তো আমি এতিয়া গৈ আছোঁ। আপোনালোকক আৰু বহুত ঠাই আছে, সেইবিলাক নেক্সট ব্লগবিলাকত দেখুৱাবলৈ চেষ্টা কৰিম। নেক্সট মানে কেতিয়াবা আহিম বাৰু। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকক সকলোতকৈ আগত দেখিব পাৰে। নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় অসম।